আছে তুলুং গুতুং লাইভ। আশা কৰোঁ সকলোৱে চব ভালে ভালে আছে। তো তেন্তে ব'লা অলপ পলম নকৰি আজি আমাৰ প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ। এই ফফলা, এই মৰণ নহয় কুটি তই সেই চব চেনেলে আজি ইলেকশ্যনৰ নিউজ দি আছে, আমি দিব পৰা নাই তোৰ ধৰি। এতিয়ালৈকে তই আহিবাৰে নাই, কি কৰি আছে তই? মই এতিয়া তোৰ আকৌ বাহানা শুনাতেই নাই দোষ। তই এতিয়া পটাপট 5 মিনিটৰ ভিতৰত ষ্টুডিঅ'ক লাগি আহি যা। এলা মানুহৰ লগতো কোনটা কাম কৰে না, ইনকে কাম কৰিলে চেনেলত TRP কৰাই দিব পাৰিব। তে প্ৰায় লুৰে আলো বয়া নাপি ভাই বয়া নাপি যাম চাম দুনিয়াৰ না সেইকাৰণে হাত অলপ দেৰি হ'লে জীৱনটো থাকিতে খেদাম বুলি ভাবিছে ন, কিমান থাকি দে। হ'ব দে হ'ব। এই এতিয়া অলপ বাদ দিয়ে প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ সোনকাল। বাকী চেনেলে দেখা নাই চবে দি আছে। দিবই, বাকী চেনেলে নিদি কি কৰিব? তোৰ দৰে কোনোবাই 10টা-11টা বজাত গেলে ঘুমি থাকিব নেকি? ভাই এতিয়া অলপ খং বাদ দি দে সোনকালে আৰম্ভ কৰোঁ দে। আৰম্ভ কৰোঁৱে, মই তেতিয়াৰ পৰা আৰম্ভ কৰোঁ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ তুলুং গুতুং লাইভলৈ। আপোনালোকৰ মাজত আছে মই ফফলা আৰু এই টেপৰা। তেনেহ'লে অকণো স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই থাকক। তেতিয়াহ'লে বলক গাইজ, আজি আমি আমাৰ প্ৰগ্ৰেমটো আৰম্ভ কৰোঁ। ৰজা হ'ব কোন? ৰাইজসকল, এয়া আপোনালোকে টিভিৰ স্ক্ৰীণত দেখিবলৈ পাইছে বিজেপিয়ে বহুকেইখন আসনত লিড লৈছে আৰু এওঁ দিয়া ফ্লুঙি পিন্ধাসকলে একদম পিছফালে পৰি আছে। যদি ৰাইজসকল এই হাৰত বিজেপিয়ে গতি কৰি থাকে তেনেহ'লে বিজেপি জয় নিশ্চিত বুলি ধৰিব পাৰোঁ আমি। কিন্তু হ'লেও বহুত বাকচ গণিব আছে দিয়কচোন, সেইকাৰণে আমি অপেক্ষা কৰিব লাগিব। চাওক কি হয় পিছৰ পৰ্যায়। এই ফফলা, কি ক তোৰ মতে কোনে জিকিবই ভাই? হেই তই ক'ৰ কি উদে ভোট ৰাইজে দিছি, ৰাইজে গম পাব। সেইকাৰণে ৰাইজে টিভি স্ক্ৰীণত থকা নম্বৰটো চাই আমাক ফোন কৰি জনাওক কোনে জিকিব। তাকেতো এতিয়া ৰাইজে জনালেই হ'ল আমাক। এয়া আমালৈ ফোন কল এটা আহিছে, গতিকে আমি পোনে পোনে ফোন কলটো লৈ গৈছোঁ। হেল্ল', কোনে কৈছে হয় জনাব, আপোনাৰ নামটো জনাব আৰু ক'ৰ পৰা কৈছে জনাব। হয় মই ভেকলাই কৈছিলোঁ, ভেকলিপাৰাৰ পৰা কৈছিলোঁ। হয় ভেকলা, জনাব আপোনাৰ এই আজিৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত মতামত কেনেকুৱা ধৰণৰ? মোৰতো মতামত আৰু কি আছে, মোৰ মতেতো মামাৰ পাৰ্টিয়ে জিকিব। কাৰণ আমাৰ ভাগিন ছোৱালীবিলাকক স্কুটি দিলাক, এতিয়া ভাগিন ল'ৰাবিলাকক বুলেট দিব। মামাই জিকিব একদম 100% চিয়'ৰ মই। হয় ভেকলা, বহুত বহুত ধন্যবাদ আপোনালৈ। আপোনাৰ মন্তব্য শুনি ভাল লাগিলে। পিছৰ পৰ্যায়ত কি হয় তাকে জানিবলৈ চাই থাকক আমাৰ তুলুং গুতুং লাইভ। আমাৰ হাতত আকৌ এটা নতুন ফোন কল আহি পৰিছে, গতিকে আমি পোনে পোনে ফোন কলটো লৈ গৈছোঁ। হেল্ল', কোনে কৈছে, ক'ৰ পৰা কৈছে জনাব। হা কি কৈছ? চিনি পোৱা নাই কোনে কৈছোঁ? মই কৰোণাই কৈছোঁ, তোৰ বাপেৰে ইমান দিনে মোক দেখুৱাই টিভিত TRP লুটিলি। আজি ইলেকশ্যনৰ কাৰণে মোক পাহৰি গলি। ইমান সাহস তোৰ? মই তোহাঁতক দেখুৱাই আছোঁ, মই কিমান ওপৰৰ মাল হয় তোহাঁতে গম পাবি। ভেকলা, কি ভাই কোনে ফোন কৰিছি? কি কম মই? ভাই মই এলা নাজানো আকৌ, মোৰ বয়া ভয় লাগছি ভাই। তই যি কওঁ মই পলাও ষ্টুডিঅ'ৰ পাই নাথকো মতে। চুপ এই মই কথা পাতো ৰ। কৰোণা দা, আপনি আমাক ভুল বুঝছে। আপনি কিয় খং করছি? ভালতো আমি আপনাকে পাও, কিন্তু মাজে মই বেলেগকো দেখাব লাগব না। সেইকাৰণে আজি অলপমান বেলেগক দেখাইছিলো। আপোনাক আজি প্ৰমিস কৰিছিলো যে কালিৰ পৰাই আমাৰ টিভি স্ক্ৰীণত আপনি অকল। নাই তোহাঁতৰ মই এইবাৰ একো কথাই শুনাত নাই। কৈ দিছো ন, এইবাৰ তোহাঁতৰ কলিজা খাই পেলাম মই। চাই লবি তোহাঁতক মই কেনেকুৱা কৰো, তোহাঁতক জিনা হাৰাম কৰি দিম মই। কৰোণা দা, আপুনি মিছাতে খং কৰি আছে, আমাক ভুল বুজি আছে আপুনি। নাই মই তোহাঁতে চব গম পাইছো। তোহাঁতে মোক ধ্বংস কৰিবলৈ কম ষড়যন্ত্ৰ বনাইছনে? কিন্তু এটা কথা কাণ খুলি শুনি ল হা, মই কিন্তু এলাহুল্লা ভাইৰাছ নহয় দেই, মই বহুত ওপৰৰ মাল হয়। তোহাঁতে এটা কথাই কাণ খুলি শুনি ল, তোহাঁতক মোৰ পৰা কোনো বচাব নোৱাৰে। চাই থাক মই তোহাঁতৰ অৱস্থা কি কৰি আছো। তোহাঁতে মোক আজি ইলেকশ্যন পাই মোক পাহৰি গৈছে তোহাঁতে। কমখন অপমান কৰিছনে মোক? গম পাবি তোহাঁতে ইয়াৰে শাস্তি হাতে পাই যাবি। হ'ব বাবা, ফোন থ। য'তে খাৱ ত'তে হাগ, লাজ নাপাৱ। ইমান দিনে মোক লৈ লুটিলি আৰু আজি মোক ইমান অপমান। চাই ল'ম ময়ো তোহাঁতক। প্লিজ কৰোণা দা, আজি মাফ কৰি দিয়ক। আজিৰ পৰা আৰু এই ভুল কেতিয়াও নকৰো। তেৰিকা ক'ৰ কি হ'লে? ফোনটো কাটি দিলা। আজিৰ পৰা কৰোণাক বাদ দি বেলেগ নিউজ নবজাবি দে ভাই। ভাই নৰা বজাবা। কেমেৰামেন, কেমেৰা অফ কৰ। আমি নেতা ইলেকশ্যনৰ নিউজ এলা বন্ধ কৰ।